ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ঘৰতে কেনেদৰে ৰেষ্টুৰেণ্ট ষ্টাইলত গ্ৰিল চিকেন বনাই খাব পাৰিব সেই বিষয়ে জনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া মই চিকেন কেইপিচ অলপ ডাঙৰ কৰি কাটি লৈছোঁ। আপোনালোকক যিমানটো ছাইজত লাগে সেইমতে কাটি ল'ব। মই চিকেনখিনি মেৰিনেট কৰি থ'ম। তাৰ বাবে মই এটা বাটিত চিকেনখিনি লৈ লৈছোঁ। এতিয়া মই ইয়াতে অলপমান দৈ দিছোঁ, অকণমান নেমু চেপি দিছোঁ, এক চামুচ আদা নহৰু পেষ্ট দিছোঁ, সৰু চামুচেৰে আধা চামুচ গৰম মছলা গুড়ি দিছোঁ, এক চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আধা চামুচ জিৰাৰ গুড়ি দিছোঁ, অকণমান টমেটো চচ দিছোঁ, দুই চামুচ ৰিফাইন তেল দিছোঁ, নিমখ সোৱাদ অনুসৰি দিছোঁ, সৰু চামুচেৰে আধা চামুচ হালধিৰ গুড়ি দিছোঁ, অকণমান জালুকৰ গুড়ি দিছোঁ আৰু একেবাৰে শেষত আধা চামুচ চয়া চচ দিছোঁ। মই গোটেইখিনি মিশ্ৰণ এনেদৰে সানি লৈ মিনিমাম 3 ঘণ্টাৰ কাৰণে ৰুম টেম্পাৰেচাৰত থৈ দিম। তিনি ঘণ্টাৰ পিছত মই মেৰিনেট কৰি থোৱা চিকেনখিনি এনেধৰণে উলিয়াই ল'ম আৰু অতি যিটো 15 মিনিটৰ কাৰণে 200 ডিগ্ৰীত প্ৰিহিট হ'বলৈ দিম। মই ভিতৰৰ ৰডটো বুথ ছাইড হিট হ'ব দিছোঁ। এনেদৰে কৰিলে দুয়োটা ছাইডে সিজিব। এতিয়া মই চিকেনখিনি ভৰাই দিছোঁ। এতিয়া মই 160 ডিগ্ৰীত আধা ঘণ্টাৰ কাৰণে ৰাখিম। 15 মিনিটৰ পাছত মই চিকেনখিনি লুটিয়াই দিম। বাছ, গ্ৰিল চিকেন ৰেডি। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।